নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আমি আজি হঠাৎ যাব ওলাইছোঁ লখিমপুৰলৈকে। ৰাতি বহুত হ'ল, 8টা বাজি গ'ল। যাওঁতে যাওঁতে চাগে 9টামান বাজিব। চাওঁচোন আজি ৰাতি গৈ। মই জীৱনত প্ৰথমবাৰ লখিমপুৰত যাব ওলাইছোঁ। মই ডিব্ৰুগড়, তিনিচুকীয়া, দুলীয়াজান গৈছোঁ, কিন্তু মই লখিমপুৰ গৈ পোৱা নাই। তো বলক আপোনালোকো আমাৰ লগত। বিশেষ একো নাই, মই জাষ্ট প্ৰথম লখিমপুৰ যাম, ৰাতি যাম, আকৌ নিজৰ গাড়ী লৈ যাম বাৰু, একো প্ৰব্লেম নহ'ব। সেইটো কাৰণে ভাবিলোঁ এটা ভিডিঅ' এটাই বনাওঁ সৰুকৈ, যি এটলিষ্ট দেখা পাওঁ আপোনালোককো দেখাই যাম, চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। লখিমপুৰৰ পৰা চাই আছে এই ভিডিঅ'টো, নিশ্চয় মোক কমেণ্ট কৰি জনাবচোন, মানে লখিমপুৰত চাব লগা এনেকুৱা কি আছে। মই একেবাৰে নাজানো তাত চাব লগা কি আছে। গতিকে মই আশা কৰোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাব লখিমপুৰত কি কি চাব পাৰে। হয়তো তাৰ পৰা আমি অৰুণাচলো যাব পাৰোঁ, একো বৰ্তমানলৈকে ঠিক হোৱা নাই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাহে দৈ বেলিও জাগৈ যাবৰে হ'ল, মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল। নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াতে খেলিবৰ হ'ল, হিয়াতে খেলিবৰ হ'ল। লাহে দৈ বেৰিও জাগৈ যাবৰে হ'ল। লাহে লাহে মনে মনে কাণতে উঠ লগাই, ভাল পোৱা দিম জগাই। লাহে লাহে মনে মনে কাণতে উঠ। গুড মৰ্ণিং গাইজ, আমি আহি পালোঁ বাৰু। 9টা বাজিলে। এয়া হোটেল গ্ৰীণ ভিউ, গাড়ী পাৰ্কিং কৰিলোঁ। বলক এতিয়া ভিতৰত যাওঁ, ফ্ৰেছ হওঁ, বাকী দেখা যাব ক'ত ফুৰিবলৈ যাওঁ। বহুত ভাগৰ লাগিছে, কিবাকে বিচনাখন পুৱাই অকণমান শুই লওঁ, তাৰপিছত আমি নিশ্চয় মাজুলীলৈ যাম। গতিকে এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতেই সামৰণি মাৰিলোঁ। আকৌ মাজুলীলৈকে যোৱা যদি হয় নিশ্চয় এটা ভিডিঅ' বনাম, আপোনালোকক দিম বাৰু। থেংক ইউ।